বাল্য বিবাহ অসমত বাল্য বিবাহৰ ফলত এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে, যিটো পৰিস্থিতি ভাৰত স্বাধীন হোৱাৰ আগতে ইংৰাজে কৰিছিল ভাৰতৰ লগত। আজি বাল্য বিবাহৰ ফলত অসমত যিটো পৰিস্থিতি, সেই পৰিস্থিতি বহুত ভয়ানক হৈছে। আৰু পিছলৈ কেনেকুৱা হয় মই নাজানো, আশা কৰোঁ ভাল হ'বগৈ। মাথো অকণমান ধৈৰ্য ধৰক। ইমান ডাঙৰ এটা সিদ্ধান্ত লৈ, ইমান ডাঙৰ এটা কাম হাতত লৈছে যেতিয়া, ইমান এটা বিপদে দেখা দিছে যেতিয়া, তাৰো সমাধান নিশ্চয় চৰকাৰে কিবা এটা নহয় কিবা এটা বিচাৰি দিব। মাথো আপোনালোকে অলপ ধৈৰ্য ধৰক। ৰিজাল্ট আহোঁতে অলপ দেৰি হ'ব পাৰে, কিন্তু ভগৱানে যি কৰে সকলোৰে ভালৰ কাৰণে কৰে। ঠিক একেদৰে চৰকাৰে যি কৰে সমগ্ৰ দেশৰ ভালৰ কাৰণে কৰে। চৰকাৰে কি সিদ্ধান্ত লৈছে আৰু অসমৰ জনসাধাৰণে কি কৰি আছে, আজি মই সেইবিলাকৰ ওপৰত গাবলৈ অহা নাই। মই মাথো এইটো ক'বলৈ আহিছোঁ যে ইমান এটা বেয়া পৰিস্থিতিত গোটেই অসমবাসী ৰাইজৰ থিংকিং, চিন্তাধাৰা কেনেকুৱা হ'ব লাগে। পৰিস্থিতি যেনেকুৱাই নহওক, চিন্তাধাৰা সদায় পজিটিভ ৰাখক। আজি আপোনালোকে যিটো পৰিস্থিতিত আছে আৰু ইমান কষ্ট সহ্য কৰিছে, এই কাৰণে ভৱিষ্যতে কিবা এটা বহুত ডাঙৰ ভাল হ'ব লগা আছে। আপুনি আজি যিটো ত্যাগ কৰিব, তাৰ হিচাপত মূল্য সদায় বহুত ডাঙৰ আৰু ভাল আহিব। কাৰণ কিবা এটা পাবলৈ হ'লেতো কিবা এটা ত্যাগ কৰিবই লাগিব। ঠিক সেইদৰে আজি আপুনি সুখ শান্তি যেনেধৰণে ত্যাগ কৰিছে, হয়তো ইয়াৰ ভৱিষ্যতে ইয়াতকৈ আৰু বহুত সুখ শান্তি আপোনাৰ কাৰণে ৰৈ আছে। আজি আপুনি মই যিটো কষ্ট সহ্য কৰিব লগা হৈছে, হয়তো এই কষ্টৰ ফলত ফিউচাৰত আমি এখন সোণালী অসমত বাস কৰাৰ সুবিধা পাম। আমি আজি যিটো পৰিস্থিতিত আছোঁ, যিবোৰ বিপদৰ সন্মুখী কৰিছোঁ আৰু যিমান কষ্ট সহ্য কৰিব লগা হৈছে, হয়তো ইয়াৰ ফলত আমি এনেকুৱা এটা পৰিস্থিতি পাম, এনেকুৱা এটা সুফল পাম, যিটো সুফল, যিটো পৰিস্থিতি আমি সকলোৱে মূৰ তুলি প্ৰশংসা কৰিব পাৰিম। এইটো হৈছে পজিটিভ মাইণ্ডছেট, যিটো আমাক এই পৰিস্থিতিত বহুত বেছি প্ৰয়োজন। প্ৰব্লেম আজি আছে, কালিলৈ নাই। যদি কালিলৈও শেষ নহয়, দুদিনৰ পাছত শেষ হ'ব। কিন্তু যেতিয়াই প্ৰব্লেম ক্ৰছ কৰি আপুনি সুখ শান্তি বিচাৰি পাব, তেতিয়াই সেইসমূহে আপোনাৰ জীৱনটো জীয়াই থাকিবলৈ আৰু কিছু সহজ কৰি দিব। আপোনালোকৰ চিন্তাধাৰা বৰ্তমান পজিটিভ ৰাখক আৰু দুদিনলৈ ধৈৰ্য ধৰক। প্ৰব্লেমৰ মাজত সোমাই পৰি ইমান ডাঙৰ সিদ্ধান্ত নল'ব, যিটো সিদ্ধান্তই আপোনাৰ জীৱন আজিয়ে শেষ কৰি দিয়ে। সেইকাৰণে ইমান অধৈৰ্য হোৱাৰ কোনো প্ৰয়োজন নাই। দুদিন ধৈৰ্য ধৰক, যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দিয়ক। মাথো আপোনাৰ মাইণ্ডছেটটো পজিটিভ ৰাখক। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি আমি টকা পইচা সা সম্পত্তি সম্পৰ্ক ফালৰ পৰা ধনী হ'ব পাৰোঁ, কিন্তু আমি আমাৰ চিন্তা ভাৱনাৰ পৰা সম্পূৰ্ণ দুখীয়া হৈ আছোঁ। মই যিমানখিনি জানো। বাকী আপোনাৰ কি ক'ব লগা আছে কমেণ্টৰ জৰিয়তে জনাই দিব। ধন্যবাদ।